নমস্কাৰ সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই বহুত দিন ব্লগ বনোৱা নাই। আজি বহুত দিনৰ মূৰত মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ কিছুমান ভিডিঅ' আনিবলৈ। মই গড়গাঁৱত আছোঁ এতিয়া। গড়গাঁৱৰ পৰা মোৰ লগৰ 4জনীৰ সৈতে আমি এতিয়া খোজকাঢ়িবলৈ ওলাই আহিছোঁ। কিছুমান দৃশ্য আপোনালোকক দেখাম। এয়া আমি আহি আছোঁ, এতিয়া আমি পানীদুৱাৰ পাৰ হৈছোঁ, আমি কাৰেঙলৈ আহি আছোঁ। এয়া মোৰ লগৰ লাকি বৰুৱা, এয়া তাপসী ৰাজকুমাৰী, এইফালে বুলি ৰাজকুমাৰী। আমি আহি আছোঁ, এতিয়া আমি কাৰেঙলৈ গৈছোঁ। আমি পানীদুৱাৰ হৈ আহিছোঁ, বৰদুৱাৰ হৈ নাই অহা। মানে আমাৰ ৰুমৰ পৰা পানীদুৱাৰেদি ওচৰ হয়। এইখন হৈছে MGM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আমি এতিয়া আহি আছোঁ ফুৰিবলৈ। ইফালে লাকিহঁতি পূৰা মোবাইল চাই আহি আছে আৰু আমাৰ তাপসী ৰাজকুমাৰী লাজ কৰিছে অলপ। সেয়া বুলি ৰাজকুমাৰী আহি আছে ফুল এপাহ লৈ। এইকেইজনী আমি ইতিমধ্যে গৈ আছোঁ। এইফালে বুলি, এইফালে লাকি ফুল গুজি গুজি গৈ আছে। আমাৰ তাপসী ৰাজকুমাৰী ছিংগাৰ বাইদেউ। এইফালে এখন সেউজীয়া পথাৰ, বহুত দিনৰ মূৰত পথাৰ দেখিছোঁ। ঘৰলৈ যাওঁতে দেখা পথাৰ, এতিয়া ওলাই আহোঁতে বহুত দিনৰ মূৰত পথাৰখন দেখিছোঁ। এইফালে সিহঁতি ফটোশ্বুট কৰিছে পূৰা ধুনীয়াকৈ পথাৰৰ ওচৰত। এইফালে আমাৰ লাকি বাইদেউ গৈ আছে। লাকি কাৰঙলৈ আহিছোঁ। এইফালেদি আহিলে বৰদুৱাৰ ফালেদি যেতিয়া আহোঁ, এইপিনি আহোঁ আমি এইটো ৰাস্তাৰ। আৰু এইফালে গ'লে চোনপালে যায়, পানীদুৱাৰ সেইপিনি এখন গেট আছে। আৰু এতিয়া আমি কাৰেঙলৈ গৈ আছোঁ, দেখাম আপোনালোকৰ আগলৈ। কাৰেঙলৈ অহা ৰাস্তাটো এটা সুন্দৰ পৰিৱেশ, এইটো একদম ধুনীয়া পৰিৱেশ মানে এটা। আমি এতিয়া আবেলি সময়ত, গধূলি সময়ত আমি এতিয়া ওলাই আহিছোঁ, কাৰেংঘৰ ফালে গৈ আছোঁ। কাৰেংঘৰলৈ যোৱা এটা সুন্দৰ পৰিৱেশ, এইবিলাক ঘৰ আছে, এইফালে এইবিলাক PG আছে। আহি আছোঁ, ইতিমধ্যে আমি কাৰেংঘৰ পামহি এতিয়া। এইফালে একদম সুন্দৰ পৰিৱেশ, ভাল লাগিছে আহি বহুত। আমি এনেকুৱা টাইমত গধূলি সময়ত ওলাই আহিলে আমাৰ মনটো ভাল লাগে। এইফালে ইমান এটা সুন্দৰ পৰিৱেশ দেখি কাৰেংঘৰ পাইছোঁহি। আমি এতিয়া পাইছোঁহি গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়। সেইফালে প্ৰাকৃতিক পৰিৱেশৰ মাজত স্কুলখন অৱস্থিত হৈছে গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়। উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে আছে। এইফালে আছে নামঘৰ। এইফালে আমি কাৰেংঘৰ পাইছোঁহি আৰু লাহেকৈ। এইটো হৈছে সৰ্বোদয় সমাজ নামঘৰ, আমাৰ গড়গাঁও নামঘৰ, লাকিয়ে লগ জনাইছে। আৰু এইফালে আমি এতিয়া কাৰেংঘৰ পাইছোঁহি। এইবোৰ ওচৰত দোকান আছে। কাৰেংঘৰ পাইছোঁহি, আপোনালোকক আগলৈ ব'লক আমি দেখাই থাকিম। কাৰেংঘৰ আহি পাই গ'লোহি। এতিয়া যিহেতু 5টা বাজিলে, সেইবাবে আমি এতিয়া নোসোমাওঁ। আমি এতিয়া কাৰেংঘৰ কিনাৰে কিনাৰে ৰাউণ্ডটোত ঘূৰিম। এইটোৱে হৈছে আমাৰ ঐতিহাসিক কাৰেংঘৰ। আমাৰ কাৰেংঘৰ পাই গ'লোহি আমি। এতিয়া আমি ইয়াৰ কিনাৰে কিনাৰে গৈ থাকিম। আমি কাৰেংঘৰটো চাৰিওফালে এপাক দিওঁ বুলি ভাবিছোঁ। এইফালে হৈছে কাৰেংঘৰ বেক চাইডটো। আমি সোমাব নোৱাৰিলোঁ এতিয়া দেৰি হোৱাৰ বাবে। আপোনালোকক নেক্সট ভিডিঅ'ত মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম কাৰেংঘৰ ভিতৰৰ দৃশ্য, আৰু কিছুমান আপোনালোকক তথ্য জানিবলৈ দিম বুলি মই ভাবিছোঁ। এতিয়া আহি আছোঁ আমি এইফালে কাৰেংঘৰৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ ৰাস্তাত। কাৰেংঘৰ পিছফালে আমি আহিছোঁ। এইটো হৈছে গড়গাঁও তাপবিদ্যুৎ কেন্দ্ৰ। কাৰেংঘৰ পিছফালে ইয়াৰ অৱস্থিত। এইফালে তাপবিদ্যুৎ কেন্দ্ৰ হয় আমাৰ গড়গাঁৱৰ তাপবিদ্যুৎ কেন্দ্ৰ। এইফালে এটা নামঘৰ আছে। আমাৰ লগৰকেইজনী গৈ আছে, লাকি, কুঁহি, বুলি। আহি কেনেকুৱা লাগিছে ছোৱালীকেইজনী? বহুত ভাল, বহুত ভাল। বিদ্যুৎ কেন্দ্ৰৰ এইবিলাক কোৱাৰ্টাৰ হয়, ইয়াতে মানুহবিলাক থাকে কোৱাৰ্টাৰবিলাকত। আৰু এইটো হৈছে আৰু অন্য এটা নামঘৰ। আগৰ নামঘৰটো আছিলে কাৰেংঘৰ আগফালে, আৰু এইটো আছে পিছফালে আছে নামঘৰ হয়। এতিয়া গধূলি সময়ত চাকি তাকি জ্বলাই মনবোৰ ভাল লাগে ইয়াতে থাকি। এইফালে পিছফালৰ দৃশ্যটো কাৰেংঘৰৰ। এইবোৰ কাৰেংঘৰৰ কিনাৰে কিনাৰে এইবিলাক কোৱাৰ্টাৰ আছে, বহুত কোৱাৰ্টাৰ আছে। এইবিলাক মানুহবিলাকে এই তাপবিদ্যুৎ কেন্দ্ৰৰ মানুহবিলাক ইয়াতে থাকে। আমাৰ ইহঁতি গৈ আছে। কুঁহি কেনেকুৱা লাগিছে আজি আহি? আমিতো সদায় ৰুমতে থাকোঁ এইটো টাইমত, আজি ওলাই আহিছোঁ, কিমান ভাল লাগিছে। বহুত ভাল লাগিছে, মই বহুত সুখী। আমাৰ লাকি কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। তোমাৰ অনুভৱটো ক'ব নোৱাৰি, একদম মজা। বুলি ৰাজকুমাৰী আচলতে আমাৰ বুলি অলপ লাজ কৰে মানে দেই। তাৰ যেতিয়া এনেকৈ কেমেৰাটো অন কৰি দিওঁ নহয়, তাৰ বহুত লাজ কৰে। কিন্তু কেমেৰা অফ হৈ থকা অৱস্থাত আমাৰ বুলি বাইদেউ আৰু বেলেগ আৰু নকওঁ আৰু নকওঁ। এইটো অফিচ হৈছে গড়গাঁও আমাৰ তাপবিদ্যুতৰ। ইয়াত মানুহবিলাকে বিল যেতিয়া উঠে ইয়াতে দিয়েহি। গড়গাঁও কাৰেংঘৰৰ কিনাৰতে আছে এইটো। আৰু এইফালে বিল দিয়া অফিচটো আছে আমাৰ ওচৰতে।
চাই মানাং চাহৰ দোকান। কাৰেংঘৰলৈ অহা মানুহবিলাকে ইয়াতে চাহ খায়। এইটো অফিচ, ইয়াত টিকেট কটা হয়। কাৰেংঘৰ আমি এতিয়া যাবলৈ লৈছোঁ। আহি আছোঁ, ইহঁতি ফটো মাৰিছে। এই ঘৰটো গড়গাঁৱৰ এই ঘৰটো বোলে আমাৰ গোটেই ৰুমমেট 3জনী হাবৰ বহুত প্ৰিয় ঘৰ হয়। এদিন বোলে থাকিবলৈ মন গৈছে এই ঘৰটোত, সেইবাবে ইহঁতি ফটো মাৰি লৈছে। আমাৰ লাকি বৰুৱা হ'ব বহুত ভাল লাগে বোলে। এইফালে কুঁহিয়ে পূৰা ফটো মাৰিছে ঘৰটো, বোলে তাই ঘৰটো থাকিবলৈ মন গৈছে, সেইকাৰণে ফটো মাৰি লৈছে বুলিও ভাল লাগিছে। মোৰ ৰুমমেট হয়, আমি দুজনী একেটা ৰুমতে থাকোঁ। তাই কৈ থাকে ৰুমতে থাকি থাকি আমনি লাগে কাৰণে অলপ ওলাই যাম বুলি আজি উলিয়াই লৈ আহিলোঁ। কেনেকুৱা লাগিলে তুমি কোৱাচোন? বহুত ভাল লাগিলে। এনেই কেনেকুৱা লাগিলে মানে? মজা, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। ইমান দিনৰ মূৰত পাইছোঁ। এই ঘৰ হৈছে বকতা পাৰিজাতত দেই। মোৰ ঘৰৰ ওচৰতে হয়। আমি চেপন মহাবিদ্যালয় দুয়োগৰাকী লগতে পঢ়িছিলোঁ, এতিয়াও আমি একেলগতে আছোঁ। বয়সত আহি পিনি দোকান এখনত সোমাইছোঁহি। জলকীয়া নহ'লে বোলে আমাৰ কুঁহি ৰাজকুমাৰীয়ে আমি মানে কুঁহি বুলি মাতোঁ আৰু তাইৰ ঘৰত মতা নামটো কুঁহি হয়। তাপসী ৰাজকুমাৰীয়ে বোলে ভাত খাব নোৱাৰে, সেইবাবে তাই জলকীয়া আনিবলৈ আহিছে। লাকিটি বোলে খোজকাঢ়ি ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে ন? দোকানত সোমাইছোঁ আমি। শাক পাচলি আছে, জলকীয়া নিছে তাই। আহি আমি নিজৰ ৰুম পাই গ'লোহি। কেনেকুৱা লাগিলে তোমালোকৰ অনুভৱবোৰ জনোৱা। বহুত ভাল লাগিল আজি দেই। এইফালে বুলি বাকী কেনেকুৱা লাগিলে? বহুত ভাল। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্টত জনাব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই চবে। বাই বাই।